guys, this is Shanur Islam and you are watching my YouTube channel Learning Mathematics. Learning Mathematics ত আজি আমি শিকিম সংখ্যাৰ বিভাজ্যতাৰ পৰীক্ষা। সংখ্যাৰ বিভাজ্যতাৰ পৰীক্ষা মানে কি কোনটা সংখ্যাক আমি 2 ৰে হৰণ কৰিব পাৰিম নে নাই, 3 ৰে হৰণ কৰিব পাৰিম নে নাই, 4 ৰে হৰণ কৰিব পাৰিম নে নাই, 5 ৰে হৰণ কৰিব পাৰিম নে নাই, হেতু এটা ট্ৰিক। আমি হৰণ নকৰাকৈ সেই ট্ৰিকৰ সহায়ত উলিয়াব পাৰো যে সংখ্যাটো 2 ৰে বিভাজ্য নে 3 ৰে বিভাজ্য নে 4 ৰে বিভাজ্য। সংখ্যা প্ৰণালীৰ মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া আছে, লিংকত ক্লিক কৰি ভিডিঅ'বোৰ চাই ল'ব। এতিয়া আৰম্ভ কৰিছো বিভাজ্যতাৰ পৰীক্ষা। যিকোনো সংখ্যা এটা থাকিলে সংখ্যাটো যিমান ডাঙৰ নহওক কিয় সেই সংখ্যাটো 2 ৰে বিভাজ্য হ'ব নে নাই হেতু আমি কেনেকৈ টেস্ট কৰিম। এটা উদাহৰণ লৈছো 34971। এই সংখ্যাটো আমি 2 ৰে হৰণ কৰিব পাৰিম নে নাই। এইটো সংখ্যাক আমি 2 ৰে হৰণ কৰিব নোৱাৰো। কেনেকৈ? কাৰণ ইয়াৰ একক স্থানত থকা অংকটো 1। তেনেহলে একক স্থানত অংক কি থাকিলে আমি 2 ৰে হৰণ কৰিব পাৰিম। একক স্থানত যদি আমাৰ কি থাকে 0 থাকে বা 2 থাকে বা 4 থাকে বা 6 থাকে বা 8 থাকে। তেনেহলে একক স্থানত যদি 0 থাকে এতিয়া কিমান হল সংখ্যাটো 3,49,710। এই সংখ্যাটোক আমি 2 ৰে হৰণ কৰিব পাৰিম। 0 নলৈ যদি 2 লও তেতিয়া সংখ্যাটো কিমান হ'ব 3,49,712। ইয়াক আমি 2 ৰে হৰণ কৰিব পাৰিম। 2 নাথাকি 4 থাকিলে বা 6 থাকিলে বা 8 থাকিলে একে কথা হ'ব, তাক আমি 2 ৰে হৰণ কৰিব পাৰিম। তো টেস্ট কৰি চাব পাৰো এই সংখ্যাটোক আমি 2 ৰে হৰণ কৰিব পাৰিম নে নাই। 2 ৰে 3 এবাৰ, 2 ৰে 3 হৰণ কৰিলে এবাৰ, 2 ৰ গুণ 2 3 হ'ব, বাকি থাকিল 1, 4 ৰ আগত 1 বহালে 14, 2 ৰে 7 বাৰ, 7 দুগুণ 14। তাৰ পিছৰ অংকটো হল 9, 9 2 ৰে হৰণ কৰিলে 4 বাৰ, 4 দুগুণ 8, 9 হ'ব, বাকি থাকিল 1, 1 টো আমি তাৰ পিছৰ অংক 7 ৰ আগত বহালে কিমান হ'ব 17, 17 ক 2 ৰে হৰণ কৰিলে 8 দুগুণ 16, 17 হ'ব, বাকি থাকিল 1, এই 1 টো ইয়াৰ পিছৰ অংক 1 ৰ আগত বহালে 11, 2 ৰে 11, 5 বাৰ, 5 দুগুণ 10, আকৌ 1 বাকি থাকিল 2 ৰ আগত 1 বহালে 12, 12 6 বাৰ মিলি গল 6 দুগুণ 12, একোই বাকি নাথাকে। এনেকৈ যিমান ডাঙৰ সংখ্যা নাথাকক কিয় আমি ইমান বিলাক চাব নাযাও, জাস্ট একক স্থানটো চাম। একক স্থানত যদি কি থাকে 0, 2, 4, 6, 8 তেন্তে সংখ্যাটো নিশ্চিতভাৱে 2 ৰে বিভাজ্য হ'ব। নেক্সট চাও 2 নম্বৰ চাও আমি 3 ৰে বিভাজ্য, অর্থাৎ 3 ৰে বিভাজ্যতাৰ পৰীক্ষা। কোন এটা সংখ্যা ধৰি লৈছো কি 7914। এই সংখ্যাটোক আমি 3 ৰে হৰণ কৰিব পাৰিম নে নাই। এই সংখ্যাটোত 3 ৰে বিভাজ্যতাৰ পৰীক্ষা কৰিবৰ কাৰণে অংকবিলাক যোগ কৰিব লাগিব। অংকবিলাক কি কি আছে ইয়াতে 7, তাৰপিছত 9, তাৰপিছত 1, তাৰপিছত 4। আৰু এই অংককেইটাৰ যোগফল কিমান হ'ব 7 + 9 = 16, 16 + 1 17, 17 + 4 21। এতিয়া এই যোগফল পালো 21, 21ক আমি 3 ৰে ডিভাইড কৰিব পাৰো নে নাই। পাৰো, 3 7 গুণ 21। তেনেহলে এই সংখ্যাটো 3 ৰে বিভাজ্য হ'ব। তেনেহলে 3 ৰে হৰণ কৰি চাও হৰণ যাব নে নাই। 7914 3 ৰে হৰণ কৰিলে 7ক 2 বাৰ 3 দুগুণ 6, 7 হ'ব, বাকি থাকিল 1, তাৰ পিছৰ অংকটো আছে 9, 9 ৰ আগত 1 বহালে কিমান হ'ব 19, 3 6 গুণ 18, 19 হ'ব, বাকি থাকিল 1, তাৰ পিছৰ অংকটো 1, 1 ৰ আগত 1 বহালে 11, 3 ৰে 3 বাৰ, 3 3 গুণ 9, 10 11 2 বাকি থাকে, তাৰ পিছৰ অংক হল 4, 4 ৰ আগত 2 বহালে 24, 3 8 গুণ 24 মিলি গল, একোই বাকি নাথাকে। তাৰ মানে কি এই সংখ্যাটোক আমি 3 ৰে হৰণ কৰিব পাৰো। তো হৰণ নকৰাকৈ আমি এই ট্ৰিকৰ সহায়ত ক'ব পাৰিম যে সংখ্যাটো 3 ৰে বিভাজ্য হ'ব নে নাই। ইয়াৰ পিছত 3 নম্বৰ চাম কি 4 ৰে বিভাজ্য। আমি এটা সংখ্যা লৈছো যেনেবা 31492। তো 4 ৰে বিভাজ্যতাৰ পৰীক্ষা কৰিব লাগিলে আমি শেষৰ দুটা অংক লম। তো শেষৰ দুটা অংকৰে গঠিত সংখ্যাটো হ'ব 92। এতিয়া 92ক আমি 4 ৰে হৰণ কৰিব পাৰিম নে নাই। 4 দুগুণ 8, 4 3 গুণ 12, অর্থাৎ
এই সংখ্যাটোৰ শেষৰ দুটা অংকৰে গঠিত সংখ্যাটোক আমি 4ৰে হৰণ কৰিব পাৰো গতিকে এই সংখ্যাটো কি হ'ব 4ৰে বিভাজ্য হ'ব তেনলে কোনো এটা সংখ্যাৰ একক আৰু দশক স্থানৰ অংক দুটাৰে গঠিত সংখ্যাটোক যদি আমি 4ৰে হৰণ কৰিব পাৰো তেনেহলে এটো কথা নিশ্চিত যে সংখ্যাটোক আমি 4ৰে হৰণ কৰিব পাৰিম নেক্সট চাও আমি 5ৰ বিভাজ্যতাৰ পৰীক্ষা উদাহৰণ লৈছো 31269 এই সংখ্যাটো 6ৰে বিভাজ্য হ'ব নে নাই এটো কাৰণে আমি আগতে পাই আহিছো 2ৰে বিভাজ্যতা আৰু 3ৰে বিভাজ্যতা এই দুটা টেস্ট কৰিব লাগিব অৰ্থাৎ এই সংখ্যাটো যদি কি 2ৰে আৰু 3ৰে এই দুটা সংখ্যাৰে হৰণ যায় তেনেহলে এই সংখ্যাটো 6ৰ বিভাজ্য হ'ব তেনেহলে 2ৰ টেষ্টটো কি একক স্থানটো চাব লাগে একক স্থানত কি আছে 1 আছে তেনেহলে এই সংখ্যাটো 2ৰে বিভাজ্য নহয় 2ৰে বিভাজ্য নহলে সংখ্যাটো 6ৰ বিভাজ্য নহব এতিয়া যদি একক স্থানত মই এনেকে ল 2 ল এতিয়া কি দেখা পাম যে এই গোটেই সংখ্যাটো কি হ'ব 2ৰে হৰণ যাব অৰ্থাৎ ই 2ৰে বিভাজ্য 3ৰে বিভাজ্য হয় না নাই হেতু টেস্ট কৰিব লাগিলে আমি কি কৰিব লাগিব অংককেইটা যোগ কৰিব লাগিব 3 যোগ 1 4 4 আৰু 2 যোগ কৰিলে 6 6 আৰু 6 যোগ কৰিলে 12 12 আৰু 9 যোগ কৰিলে 21 21 আৰু 1 যোগ কৰিলে 22 23 24 24ক আমি 3ৰে হৰণ কৰিব পাৰো না নাই 24ক আমি 3ৰে হৰণ কৰিব পাৰো 3 8 গুণ 24 গতিকে এই সংখ্যাটো 2 আৰু 3 দুটাৰে বিভাজ্য দুটাৰে বিভাজ্য হলে ই কি হ'ব 6ৰ বিভাজ্য হ'ব তেনেহলে আমি কি পালো কোন এটা সংখ্যা 6ৰে বিভাজ্য হয় নে নহয় হেতু কথা জানিবৰ কাৰণে আমি টেস্ট কৰিম কি 2ৰে বিভাজ্য হয় না নাই 3ৰে বিভাজ্য হয় না নাই যদি 2 আৰু 3 দুটাৰে বিভাজ্য হয় তেনেহলে সংখ্যাটো কি হ'ব 6ৰে বিভাজ্য হ'ব এখিনিয়ে হল আজি বিভাজ্যতাৰ পৰীক্ষা যদি আপোনালোকৰ মোৰ ভিডিওটো ভাল লাগিছে তেনেহলে মোৰ ভিডিওটো লাইক কৰক শেয়াৰ কৰক আৰু যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰক আজিলৈ ইমানতে বেলেগ এটা ভিডিওৰ মাজেৰে আপোনালোকৰ মাজত আকৌ আহিম তেতিয়ালৈকে বাই বাই টেক কেয়াৰ